নমস্কাৰ বন্ধুসকল, আজি দেওবাৰৰ আবেলিটো সুন্দৰ এটা কাহিনী লৈ আহিছো এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু যদি ভিডিঅ'টোৰ কাহিনী শুনি আপুনি ভাল পায় তেনেহ'লে আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। নতুন ইউটিউব চেনেল, অকমান ৰিচ পালে মোৰো ভাল লাগিব, ময়ো উৎসাহ পাম। তো দেৰি নকৰি কাহিনীটো আৰম্ভ কৰিছো, শুনক। চবতকৈ ডাঙৰ ডিছক্লেমাৰ হ'ল এই কাহিনীটো সঁচা বুলি মই নিজে দাবী কৰিব পাৰোঁ, কাৰণ মোৰ জীৱনত হোৱা এইটো সঁচা ঘটনা। আজিৰ পৰা প্ৰায় ৩-৪ বছৰমান আগত এই ঘটনাটো হৈছিল, য'ত নেকি মই নিজ চকুই দি ভূত দেখা পাইছিলো। এতিয়া ভূত আছিল, অশৰীৰী আত্মা আছিল, কিবা ইভিল স্পিৰিট বা কিবা মিষ্টেৰিয়াছ যিকোনো বস্তু হ'ব পাৰে, কিন্তু তাৰ ওপৰত মই কোনো তথ্য গোটাব পৰা নাই বা মই কোনো পেৰানৰ্মেল এক্টিভিষ্ট নহয়। কিন্তু যিখিনি কথা মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰিছো সেই ৰাতিৰ কথা, সেই পুৱা ৰাতি ৩টা বজাৰ কথা মই আপোনালোকৰ আগত ব্যক্ত কৰিম। আপোনালোকে শুনি থাকক শেষলৈকে। তো ঘটনাটো হৈছিল আজিৰ পৰা ৩-৪ বছৰমান আগত, যেতিয়া মই গৰমৰ বন্ধত মই ঘৰলৈ গৈছিলোঁ। একচুৱেলি মই গুৱাহাটীত কৰ্মৰতভাৱে থাকোঁ আৰু দেওবাৰ পৰিলে মই ঘৰলৈ মাজে সময়ে যাওঁ। তো দেওবাৰৰ আগদিনাখন মানে শনিবাৰে আবেলি মই ঘৰলৈ ৰাওনা হ'লোঁ, মই ঘৰ পালোঁ। তাৰপিছত দেওবাৰে ঘৰত বঢ়িয়াকৈ অৱসৰ বিনোদনৰ পিছত সিদিনাখনৰ দিনটো পটককৈ পাৰ হ'ল। দেওবাৰৰ ৰাতি ঘটনাটো ঘটিবলৈ গৈ আছে। জেনেৰেলি কি হয়, যেতিয়া আমাৰ গৰমৰ দিনত জুন-জুলাইৰ মাহত যেতিয়া উৎকট গৰম হয়, যিটো গৰমত মানুহে ৰাতি কাৰেণ্ট গ'লে বাহিৰলৈ উঠি আহে গৰমত বেছি বা ফেন চলিও থাকিব নোৱাৰা অৱস্থা হয়, সেইটো সময়ত উৎকট গৰমৰ সময় আমাৰ এনেকুৱা লাগে হে প্ৰভু একজাক বৰষুণ আহিলে আমি বাচি যাওঁ, তেনেকুৱা গৰম। আপুনি গোটেই চিটুৱেশ্যনটো ইমাজিন কৰক। আৰু যেতিয়া মই গাঁৱত গৈছিলোঁ তেতিয়া সেই পৰিৱেশটোৱে চলি আছিল আৰু সিদিনাখন উৎকট গৰমৰ বাবে আমি ভালদৰে শুব পৰা নাছিলোঁ। গাঁও অঞ্চলৰ কথা, কাৰেণ্টটো নাই, তো সেইকাৰণে বাহিৰলৈ উঠি অহা যায়, ভালকে টোপনি হোৱা নাই। ময়ো ইচ্ছাতি বিচাতি কৰি আছো বিচনাত, ভালকে শুব পৰা নাই। এনেকে প্ৰায় ৰাতি 12টা বাজিল। মোবাইলটো চাইও মোবাইলটো থৈ দিলোঁ, চাৰ্জ নাইকিয়া হ'বৰ অৱস্থা হৈছে, কাৰণ কাৰেণ্ট নাই সন্ধিয়াৰ পৰা। তেনেকে অলপ টোপনি অহাৰ নিচিনা হ'ল, কিন্তু প্ৰায় 2:20 মানত মই সাৰ পাই গ'লো। কিবা ভাল লগা নাই, কিবা এটা বেচেনি হৈ আছে, কিবা এটা অদ্ভুত লাগি আছে। মই ৰুমতে খোজ কাঢ়িলো, দেখা পালো যে মাও ভালকে শুব পৰা নাই, ভণ্টি শুই আছে নিজৰ কোঠাত। কথাটো মই কৈ দিছো, আপোনালোকে ভয় নকৰাকে শুনক। ঠিক 3টা বাজু হৈছে, পুৱা ৰাতি 3 AM 3টা বাজু হৈছে। জেনেৰেলি মোৰ মাৰ এটা অভ্যাস আছে কি, ৰাতিপুৱা 4:30 বা 4টা বজাত উঠে সদায়, একদম বিয়া হোৱাৰ পৰাই উঠি নিজৰ কামত লাগি যায়। তো মই দেখা পালো যে 3টা বাজু হৈছে, অলপ পিছততো মায়ে উঠিবই, কিনো শুম, অকণমান কিবা গান চান শুনো, গেম চেম খেলো। তেনেতে মই শুনা পাইছো যে বাহিৰত ৰাস্তাই দি, আমাৰ ঘৰৰ পৰা ৰাস্তাটো বেছি দূৰত নহয়, 20 মিটাৰমান 30 মিটাৰমান হ'ব নেকি, ইমান দূৰত। তো কোনোবাই কথা পাতি গৈ আছে মানুহে। মই মাক ক'লো, ইমান পুৱা ৰাতি কোনে কথা পাতে মা? মায়ে কৈছে যে হেৰি, একচুৱেলি এইবিলাক বজাৰত যোৱা মানুহ, দেওবৰীয়া বজাৰত গৈ আছে। তো বজাৰত যোৱা মানুহ এইবিলাক, সেই বজাৰত যোৱা মানুহে কথা পাতি আছে, কিবা বস্তু বিকিব যাব, কোনোবাই গৰু কিনিব যাব, বিকিব যাব। গাঁও অঞ্চলত জেনেৰেলি মানুহে বজাৰত সোনকালে গৈ ভাল ঠাই টুকুৰা ল'বৰ বাবে একদম ব্ৰহ্মপুৱাতে ঘৰৰ পৰা বজাৰলৈ যাত্ৰা কৰে, যাতে বেলেগ কোনো বেপাৰী আহি পোৱাৰ আগতে নিজে ধুনীয়া জেগা এটা লৈ ল'ব পাৰে। তো ঠিকে আছে, মই বোলো মোৰ পেচাব কৰা লাগিল। তো মই বোলো বাহিৰৰ ফালে অলপ থিয় যাওঁ, আৰু গাঁৱততো জানেই আৰু যিমান যি নহলেও বাহিৰলৈ উঠি গৈ পেলাই পেচাব কৰি অহাটো গাঁৱৰ মানুহৰ এটা অভ্যাস আছে। ৰাস্তাত য'তে ত'তে কৰা কথা কোৱা নাই দিয়কচোন, মই চাইডৰ ফালে। তো মই ওলাই গলো আমাৰ সন্মুখলৈকে, ঘৰৰ আগফাললৈ মই ওলাই গলো। তেতিয়া বাহিৰত কেনেকা হৈ আছে, দুকমুকালি ঠিক হোৱা নাই, কানিমুনি টাইপ অৱস্থা হৈ আছে। আপুনি কোনোবা আগেদি পাৰ হৈ গলে কিবা এটা গৈছে যেন অনুভৱ কৰিব পাৰিব, কিন্তু স্পষ্টকে আপুনি দেখিবলৈ নাপায়। ইমানখিনি আন্ধাৰ এতিয়াও আছে, কাৰণ 4টা বাজা নাই, 3টা বাজু হৈছে। বাহিৰলৈ ওলাই গৈ অলপমান বতাহ চতাহ গাত লাগি মোৰ ভাল লাগিল। তো কি হ'ল, মই দেখা অনুভৱ কৰিলো আমাৰ ৰাস্তাৰে কোনোবা খোজকাঢ়ি গৈ আছে। মোৰ মনত পৰিল যে মাইতো কৈছিল যে বজাৰত যোৱা মানুহ। মই বোলো ৰচোন চাওঁ, কোন বজাৰত যোৱা মানুহ ইমান ৰাতিপুৱাই আহিছে। তাৰপিছত মই এনেকে অলপমান চকুটুকু মোহাৰি পেলাই চাব চেষ্টা কৰিলো। এটা মানুহ যদি নগ্ন অৱস্থাত থাকে, সম্পূৰ্ণ নেকেট হৈ পেলাই আন্ধাৰৰ মাজেদি যদি খোজকাঢ়ি যায়, আপুনি কেনেকুৱা পাব? কিবা এটা অৱয়ব, কিবা এটা আকৃতি খোজকাঢ়ি যোৱাৰ নিচিনা পাব। একো স্পষ্টভাৱে দেখিবলৈ নাপায়, লাইক চামথিং ট্ৰান্সপাৰেণ্ট অবজেক্ট ইজ মুভিং ইন ফ্ৰণ্ট অফ ইউ। ট্ৰান্সপাৰেণ্ট বস্তু এটা কিবা গৈ আছে,
তো মই নিজৰ ঘৰৰ পৰা ওচৰতে মানে পদূলিত গৈ পোৱা নাই, ঘৰৰ পৰা জাষ্ট ওলাইছো আৰু ৰাস্তাৰে তেনেকা কোনোবা খোজকাঢ়ি গৈ আছে। মনত ৰাখিব সেইখিনি সময়ত কাৰেণ্ট নাছিল, আন্ধাৰ মুন্ধাৰ চাৰিওফালে, মাত্ৰ এঘৰ মানুহৰ ইনভাৰ্টাৰৰ লাইট জ্বলি আছিল প্ৰায় 50-60 মিটাৰ মান দূৰত ৰাস্তাৰ। আমাৰ ঘৰ এইটো আগেদি ৰাস্তা গৈছে আৰু এইখিনি মান দূৰত মানে মানুহ এঘৰৰ লাইট জ্বলি পেলাই এনেকে ৰাস্তাত পোহৰ পৰি আছে। তো এনেকে ৰাস্তাৰে ধপ 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 মানে যেনেকে খালী ভৰিৰে যেতিয়া মানুহ ৰাস্তাত দৌৰে, মানে দৌৰা বুলি নকওঁ, খৰখেদাকে খোজকাঢ়ি যায়, তেনেকে খোজকাঢ়ি গৈ আছে ৰাস্তাৰে। বিশ্বাস কৰক মোৰ ভয় লগা নাই, কাৰণ মায়ে মোক কৈ দিছিল বজাৰত যোৱা মানুহ। তো কিন্তু মই কৌতূহল বশত মানে মোৰ মনত মানে কৌতূহল জাগিল যে কোন মানুহ গৈছে চাওঁ ৰ। ধপধপকে এটা মানুহ খোজকাঢ়ি গ'ল আন্ধাৰৰ মাজেদি ৰাস্তাইদি, তাৰপিছত আৰু একজন মানুহ। মই বোলো এই মানুহজনে নেকেট হৈ পেলাই কিয় গৈ আছে? কিন্তু মোৰ বিশ্বাস আছে যে সেই মানুহজনে গৈ যেতিয়া ৰাস্তাৰ পোহৰ পৰা যিখিনি জেগাত পোহৰ পৰি আছে ইনভাৰ্টাৰ থকা মানুহ ঘৰৰ পৰা, সেইখিনি জেগাততো মই দেখিবলৈ পাম কিয় সি গৈ আছে এনেকে। কিন্তু চবতকে মানে কি আশ্চৰ্যজনক কথা, তেতিয়াহে মোৰ ভয় লাগিছিল যে খোজকাঢ়ি গৈ যেতিয়া পোহৰৰ অৱস্থা মানে পোহৰ থকা জেগাখিনি পালে, তাত একো নাই, তাত একদম খালী, কোনো মানুহ যোৱাৰ চিন মকাম নাই। মই বোলো মোৰ হেলুচিনেশ্যন হৈছে চাগে, মই কিবা টোপনিতে কিবা দেখিছো, চকু মোহাৰি পানী চানী মাৰি দিলো মই বাহিৰত থকা বাল্টিঙৰ পৰা। তাৰপিছত আৰু একজন মানুহ ৰাস্তাৰে খোজকাঢ়ি যোৱা, চেম শব্দ, চেম অৱয়ব, আন্ধাৰৰ মাজেদি ট্ৰেন্সপাৰেণ্ট আকৃতি এটা গৈ আছে। এবাৰ মই অলপ সতৰ্ক হৈ অলপ পিছুৱাই আহিলো, চালো যে আকৌ সেই পোহৰ পৰা জেগাখিনিত যে বস্তুটো নাইকিয়া হৈছে। তেনেকে 3জন নেকেট নগ্ন অৱস্থাত থকা ট্ৰেন্সপাৰেণ্ট মানুহ ৰাস্তাৰে খোজকাঢ়ি গৈছে খালী ভৰিদি, খৰখেদাকৈ। নিজ কাণেদি দেখিছো, মানে নিজ কাণেদি শুনিছো, চকুদি দেখিছো। মই ওচৰত গৈ মাতিবলৈ সাহস হোৱা নাই। তেতিয়া হয়তো কৌতূহল বেছি থকাৰ কাৰণে মোৰ ভয় লগা নাছিল, কিন্তু ঘটনাটো হৈ গৈ যেতিয়া ৰাতিপুৱালে ইতিমধ্যে মই ৰুমত আহি মাক কলো, মায়ে মোক এনেকে কিবা সোণাৰ ওপৰ পানী চিটাই দিলে, ভগৱানৰ নাম ক'লে যে বাহিৰত নাযাবি, 3টা বজাত ভাল বস্তু নোলাই বাহিৰত, ইভিল স্পিৰিট বিলাক ঘূৰি থাকে। তেতিয়া মোৰ ভয় লাগিল, মোৰ আৰু টোপনি নাহিল ৰাতিপুৱাল। কিন্তু কোনোবা এটা কোণত মোৰ কৌতূহল জাগি আছিল যে নাঙত হৈ নগ্ন অৱস্থাত কোন ভূত বা কি স্পিৰিটে অহা যোৱা কৰে। তো মই অকমান গুগল চাৰ্চ কৰিলো, তাতে অৰ্বছ বুলি আহিল, অৰ্বছ, ORBS। অৰ্বছ ইজ এ কাইণ্ড অফ এণ্টিটি যিবিলাকে নেকেট হৈ পেলাই ঘূৰি ফুৰে, ৰাতিপুৱাৰ সময়ত ঘূৰি ফুৰে। তো সেই অৰ্বছ মই দেখা পাইছিলো নিজ চকুদি আজিৰ পৰা কেইটামান বছৰ আগতে। তাৰ একো মোৰ নেগেটিভ প্ৰভাৱ মোৰ লাইফত পৰা নাই, ভগৱানৰ কৃপাত। মই বিলিভ কৰো আমাৰ মানে জীয়াই থকা মানুহৰ অন্তৰাত্মাৰ যিটো শক্তি, উইলিং পাৱাৰ, সেইটো যিকোনো ইভিল স্পিৰিট বা কিবা স্পিৰিটতকে বহুত ওপৰত। আপুনি যদি চেল্ফ কনফিডেন্স সাহস আছে, ভগৱানৰ ওপৰত বিশ্বাস আছে, এইবিলাকে আপোনাক প্ৰভাৱ পেলাব নোৱাৰে। হয়তো কিবা স্থান কাল পাত্ৰ মোৰ মিলি গৈছিল সিদিনাখন, সেইকাৰণে দেখা পালো। তথাপি ভূত বা কিবা এনেকুৱা স্পিৰিচুৱেল বস্তু থকা বুলি মোৰ সিদিনাখনৰ পৰা বিশ্বাস হ'ল। কাহিনীটো যদি আপোনাৰ ভাল লাগিছে, আপুনি কমেণ্ট বক্সত জনাব, লাইক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, যাতে মই অকণমান নতুন কণ্টেণ্ট অনাৰ কাৰণে উৎসাহ পাওঁ। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।